89 টকাতে নগ্ন হৈছে অসমৰ মহিলা নতুন বেষ্টসেলাৰ নাম সাবস্ক্ৰাইবাৰবোৰে চেনেলত চাই নিৰ্বস্ত্ৰ শৰীৰ আপুনি কথাটো ঠিকই শুনিছে অসমৰ একাংশ মহিলাই সম্প্ৰতি অনলাইন পতিতালৈ পৰ্যবেক্ষিত হৈছে মাহিলী 89 টকাৰ বিনিময়ত তেওঁলোক কামাতুৰ পুৰুষৰ ওচৰত নিৰ্বস্ত্ৰ হৈছে ফেসবুক আৰু ইনষ্টাগ্ৰামে প্ৰদান কৰা সুযোগটো এছাম মহিলাই গ্ৰহণ কৰিছে একাউণ্ট মনিটাইজেশ্যন কৰা কিছু সংখ্যক মহিলাক নিজৰ সোশ্যাল মিডিয়া প্ৰফাইলত সাবস্ক্ৰাইবাৰ সুবিধা দিছে ফেসবুক আৰু ইনষ্টাগ্ৰামে য'ত তেওঁলোকে প্ৰদৰ্শন কৰে এক্সক্লুসিভ কন্টেন্ট সাধাৰণ ফলোৱাৰ্ছে সাবস্ক্ৰাইবাৰৰ বাবে আপলোড কৰা কন্টেন্ট চাব নোৱাৰে গতিকে অসমৰ একাংশ মহিলাই সাবস্ক্ৰাইব বুটামটো বেষ্টসেলাৰ দৰে কৰি পেলাইছে সম্প্ৰতি অসমৰ এগৰাকী অভিনেত্ৰীও এইটো সুবিধা গ্ৰহণ কৰিছে তেওঁ সোশ্যাল মিডিয়া একাউণ্টত থকা ফলোৱাৰ্ছসকলৰ বাবে দিনে কেইবাখনো আপলোড কৰে ফটো কিন্তু অভিনেত্ৰীগৰাকীয়ে এখন বিশেষ ফটো কেৱল সাবস্ক্ৰাইবাৰসকলৰ বাবেহে পোষ্ট কৰে এই ফটোখনতে সাবস্ক্ৰাইবাৰ অনলি বুলি উল্লেখ থাকে 89 টকাত অভিনেত্ৰীগৰাকীৰ চেনেল সাবস্ক্ৰাইব কৰা সকলে চাবলৈ পাই নগ্ন ফটোখন সেইগৰাকী অভিনেত্ৰীয়ে সোশ্যাল মিডিয়াৰ চেনেলত সাবস্ক্ৰাইবাৰৰ বাবে বিকিনি পৰিহিত ফটো প্ৰতিদিনে পোষ্ট কৰে ইয়াৰ ফলতে উপাৰ্জন কৰে ডলাৰ সোশ্যাল মিডিয়াত সক্ৰিয় ডেকা উপাধিৰ মহিলা এগৰাকীয়েও সাবস্ক্ৰাইব বুটামৰ জৰিয়তে ফেসবুকত বেষ্টসেলাৰ স্থাপন কৰিছে তেওঁৰ চেনেল সাবস্ক্ৰাইব কৰি থৈছে প্ৰায় 4000 লোকে সকলোৱে তাৰ বিনিময়ত ফেসবুকক দিবলগীয়া মাহিলী 89 টকা তাৰ বিনিময়ত মহিলাগৰাকীয়ে দেখুৱাই সাধাৰণ ফলোৱাৰ্ছক নেদেখুৱাই ফটো কেৱল এয়াই নহয় শতাধিক বোৱাৰীয়ে সাবস্ক্ৰাইব বুটামৰ সুবিধালৈ পতিতাৰ দৰে আচৰণ কৰিছে দেৱী উপাধিৰ মহিলাগৰাকীয়ে সাধাৰণ ফলোৱাৰ্ছৰ বাবেও ফটো আপলোড কৰে কিন্তু চেনেলত আপলোড কৰা আনবোৰ ফটোত মহিলাগৰাকীয়ে বেলেগ ধৰণে আচৰণ কৰে তেওঁ নিশা আপলোড কৰা ফটোবোৰ শেহতীয়াকৈ চেনেলৰ সাবস্ক্ৰাইবাৰবোৰে ৰাজহুৱা কৰিছিল এনেদৰে অসমত সাবস্ক্ৰাইব বুটামটো হৈ পৰিছে পতিতা বৃত্তৰ সমাৰ্থ এছাম কন্টেন্ট ক্ৰিয়েটৰে ব্যৱস্থাটোৰ অপব্যৱহাৰ কৰিছে এগৰাকী লেখিকায়ো ফেসবুক চেনেলত পোষ্ট কৰে বিশেষ ফটো প্ৰধানত নিশাহে চেনেলবোৰ হৈ পৰে ৰঙীন কামাতুৰ পুৰুষে 89 টকাৰ বিনিময়তে উপভোগ কৰে অসমৰ জনাজাত মহিলাৰ নগ্ন ফটো সতৰ্কতামূলক পদক্ষেপ হিচাপে সেলিব্ৰিটি লেখিকাগৰাকীয়ে তেওঁৰ চেনেলৰ ফটো কোনেও স্ক্ৰীনশ্বট মাৰিব নোৱাৰা কৰি থৈছে একেদৰে আমি উল্লেখ কৰা অভিনেত্ৰীগৰাকীয়ে প্ৰাপ্তবয়স্ক কন্টেন্ট যাতে পইচা নিদিয়া সকলে চাব নোৱাৰে সেইটো নিশ্চিত কৰিছে কেৱল পইচা দিয়া সকলেহে দেখুৱাইছে শৰীৰ